নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই ভাইলিনাই মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান আমাৰো ভাল। আৰু এইফালে মই চোতাল সাৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইজনী মানা আৰু এইফালে আমি চাহ খাবলৈ চাহ ৰেডি কৰিছোঁ। কোনো অহা নাই, ৰখি আছোঁ চাহ খাবলৈ। আহি লওক। আৰু এইফালে দেখিছেনে ত্ৰিপালখন, তাতে কল থৈ দিছে সকামৰ কাৰণে লাগিব, যিহেতু এতিয়াৰ পৰা গোটাই আছে সকলোবোৰ লাহে লাহে, আৰু বেছিদিন নাই যিহেতু। মই থেকেৰা বুটলিলোগৈ, আনিলোগৈ মানে পাৰিলোগৈ। আৰু এইফালে নেফাফু আৰু এয়া কচু অলপমান বুটলিলোগৈ। এইখিনি পানী টেঙা বনাবৰ কাৰণে থেকেৰা পোৱা হৈছে, লগতে অলপমান মাছৰ আঞ্জা খাম। এই সৰু সৰু কোমলীয়াবোৰ খাবলৈ বহুত ভাল লাগে। টিকলি আৰু এয়া হৈছে উলু খেৰ। এইখিনিও লাগিব বোলে। কি কামত ব্যৱহাৰ কৰিব এইটো মই ভালকৈ জনা নাই বা সোধাও নাই আচলতে। যেতিয়া কৰিব তেতিয়া দেখিম আৰু আপোনালোককো দেখাম কি কৰে। আৰু এনেকৈ আনি থৈছে মুঠাকৈ। এয়া দেখিছেনে, এইখিনি যে হেৰি কি কয়, কলৰ মানে গুড়িটো, আৰু ধুনীয়াকৈ এয়া বনাইছে। ইয়াত বোলে চাকি জ্বলাব, আৰু এইখন 3খন চাকি হ'ব। ইমান ধুনীয়াকৈ বনাইছে ন, দেখি একদম মানে সঁচা সঁচি কিবা মাটিৰ হেৰি নিচিনা লাগিছে দূৰৰ পৰা। ৰ'দত দুদিনমান শুকুৱাই ল'লে বাৰু। কলৰ একেবাৰে আলুটো, কলৰ যিটো আলু গছজোপাৰ, সেই কলৰ আলুটোৰ পৰা বনাইছে। বৰ পোহৰত দেখাইছোঁ অলপমান। এনেকুৱা 3টা বনাইছে, 3টা দিব। আৰু এইটো এটা একদম কলৰ যিটো গুড়ি, একদম তলৰ আলুটো হয়। এয়া চাকি জ্বলাব। 3খনকৈ চাকি জ্বলাব। মই ধুনীয়াকৈ চুচি ধুনীয়াকৈ কাটি দিছে, দেখি কিবা মৰম লাগিছে। কচু শাক বনাই আছোঁ। এইখিনি অকণমান এনেকৈ ভাজি লৈছোঁ। ভাজি অলপমান শুকান কেৰাহীত তেল নিদিয়াকৈ লেল দি পেলাই ল'ম। তেতিয়া যিটো চব্জিটো নাইকিয়া হৈ যাব। অলপমান নিমখ দি দিম। এতিয়াতে মছলা দি একেলগে আৰু ইয়াত নিমখ আগতে দিলোঁৱেই, এতিয়া এয়া সামগ্ৰী দি দিছোঁ। ধুনীয়াকৈ ভৰাই ল'ম। ইয়াতে সকলোখিনি মছলা দি ল'ম। ভাজি পেলাই এতিয়া পানী দিম আৰু লাহেকৈ নিৰ্দিষ্ট ভিজি আহিলে দাইল তিয়াই লৈছোঁ। বেছি নহয় কেইটামান, আৰু এইকেইটাকে মই দি দিম খাবলৈ, তেতিয়া ভাল লাগিব। আৰু এই ভিডিঅ'টো মই আহি আকৌ ৰুমতহে বনাইছোঁহি। আমি ঘৰৰ পৰা যিহেতু গুচি আহিলোঁ, আৰু অহা ভিডিঅ' কৰি নাথাকিলোঁ, কাৰণ বহুতেই দেৰি হ'ল আমি ৰুম পোৱাহি। এতিয়া পানী দি দিলোঁ, আৰু ইয়াতে যিখিনি মই আদা নহৰু থেতালি লৈছিলোঁ সেইখিনিও মই ইয়াতে দি দিম। অলপমান উতল অহাৰ পাছতে পানী আৰু ব্যৱহাৰ কৰিম। এয়া কমেই হৈছে। আৰু এয়া পানী আকৌ অলপমান দি দিছোঁ, অলপমান সৰহকৈ, যিহেতু উতলিব লাগিব, পানীটো শুকাই যাব সেইকাৰণে। আৰু এতিয়া ইয়াতে মই দাইলখিনি দি দিছোঁ। মই এটা দালিখিনি দি দিলোঁ। সকলোখিনি ধুনীয়াকৈ সিজি লওক। মই পানী আৰু অকণমান ঢালিম বাৰু ইয়াতে। এয়া মই অলপমান চাটনি পিচি ল'লোঁ। ইয়াতে মই গাজৰ, অলপমান নৰসিংহ, আৰু লগতে বিলাহী, জলকীয়া, আদা নহৰু তেনেকৈ দিছোঁ। দি লৈ মিক্সিত পেষ্ট বনাই ল'লোঁ। আৰু এইফালে এয়া ঔটেঙা, আৰু লগতে এয়া শুকতি মাছ, আৰু এয়া থেতালি লোৱা আদা নহৰু, আৰু লগতে এয়া অলপমান জালুকৰ গুড়ি মই খুন্দি লৈছিলোঁ। আৰু এইখিনি ভালকৈ শাকখিনি উতল অহাৰ পাছতে মই দি দিম। আৰু আপোনালোকে, মই সুধি বুলি কৈছোঁ, আপোনালোকৰ ঠাই বিশেষে ইয়াৰ বিভিন্ন ধৰণৰ নাম আছে। কোন ঠাইত কি নামেৰে নামাকৰণ কৰা হয়, প্লিজ কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াত শুকতি বুলি কয়। সৰু আলু আৰু অথনি অনা যে দেখিছেনে থেকেৰা পাৰিছোঁ, যে সৰু সৰু থেকেৰা, এয়া অলপমান পিটিকা বনাম। আৰু এইফালে শাকখিনি ভালকৈ উতল আহিছে। এতিয়া মই ইয়াতে যিখিনি ঔটেঙা, শুকতি আৰু আদা নহৰু থেতালিলোঁ, আৰু লগতে জালুক খুন্দি লৈছিলোঁ, এইখিনি মই এতিয়া ইয়াতে দি দিম গোটেইখিনি। আৰু সকলোখিনি বস্তু মই এতিয়া দি ল'লোঁ ইয়াতে।
আপোনালোকে সকলোৱে চাগে চিনি পায় এয়া বিশেষকৈ অসমীয়া সমাজত প্ৰচলিত আমাৰ যিটো মানে নিয়ম গৰু গা ধোৱা হয় বহাগৰ বিহুৰ দিনা উৰুকাৰ দিনাখন আৰু সেইটো তেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া বাৰু অলপমান পকি কালাৰটো বেলেগ হৈ যায় বাৰু আৰু এতিয়া ইয়াক মানে পানী টেঙা বনাবৰ কাৰণে ব্যৱহাৰ কৰা হ'ব সেইকাৰণে অলপমান কোমলতে চিঙা হ'ল আৰু জুইত পুৰি সৰিয়হ আৰু লাই গুটি পিচি পেলাই সেইটো পিটিকি তাত দিয়া হয় বেলেগ টেঙা এটা ব্যৱহাৰ নকৰিলেও হয় ইয়াৰ সোৱাদটো বহুতেই বেলেগ আপোনালোকক কেতিয়াবা বনালে মানে মই দেখাম বাৰু কিন্তু এইকেইটা মই মাছৰ লগতে খাবলৈ আনিছোঁ বাৰু এইখিনি মোক মায়ে বনাই দিব মই নবনাওঁ এয়া বৰথেকীয়া আলু আৰু পিঁয়াজৰ পিটিকা হৈ গ'ল পিঁয়াজখিনি অকণমান ডাঙৰ ডাঙৰ কাটি দিছোঁ খাবলৈ ভাল লাগিব তেতিয়া ইয়াত মই অলপমান নিমখ আৰু অলপমান আৰু এইফালে কচু শাক হৈ গ'ল সেনেকৈ খাবলৈ বহুতেই ভাল লাগে আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু এতিয়া একেবাৰে